হ্যালো স্টুডেন্ট, ওয়েলকাম টু আওয়ার চ্যানেল। আজি আমি সমাধান কৰিম ক্লাস 9 ম্যাথমেটিক্সৰ চেপ্টাৰ নম্বৰ 5 অনুশীলনী 5.1। কি কৈছে চোৱা, তলৰ কোনবোৰ উক্তি সত্য আৰু কোনবোৰ অসত্য তোমাৰ উত্তৰৰ সাপেক্ষে কাৰণ দেখুৱা। এক নম্বৰত পে আছে এটা বিন্দুৰ মাজেৰে মাথো এডাল ৰেখাহে আঁকিব পাৰি। এইটো মিছা, কাৰণ এটা বিন্দুৰ মাজেৰে আমি অসংখ্য ৰেখা আঁকিব পাৰো। এই যেনেকৈ অসংখ্য আমি ৰেখা আঁকিব পাৰো, গতিকে এইটো এক নম্বৰটো মিছা। দুই নম্বৰটো কি কৈছে, দুটা বিন্দুৰ মাজেৰে অসীম সংখ্যক ৰেখা আঁকিব পাৰি। এইটো মিছা, কাৰণ দুটা বিন্দুৰ মাজেৰে আমি এটাহে ৰেখা অংকন কৰিব পাৰি। এইটো মিছা। তিন নম্বৰ, এডাল সীমিত ৰেখাখণ্ডক অসীমভাৱে দুই মূৰে বৃদ্ধি কৰিব পাৰি। চ' এইটো এটা ৰেখা আছিল, এডাল সীমিত ৰেখাখণ্ড, এইটো এটা সীমিত ৰেখাখণ্ড আছিল। ইয়াক আমি অসীম লৈ দুই মূৰে অসীম লৈ এনেকৈ বঢ়াই দিব পাৰো। এইটো সঁচা। তিন নম্বৰটো কি কৈছে চোৱা। চাৰি নম্বৰটো কি আছে দিয়া, যদি দুটা বৃত্ত সমান তেন্তে সিহঁতৰ ব্যাসাৰ্ধ সমান হ'ব। যদি দুটা বৃত্ত আমাৰ এনেকুৱা ধৰণৰ দুটা সমান হয়, তেনেহ'লে এইবোৰৰ ব্যাসাৰ্ধ কি হ'ব, সমান হ'ব। এইটো সঁচা। আৰু চাৰি নম্বৰটো দি আছে কি হৈছে, এ বি পি কিউৰ সমান। এ বি বাহুটো, এ বি ৰেখাখণ্ডটো পি কিউৰ সমান, পি কিউটো আকৌ এক্স ৱাইৰ সমান, তেন্তে এ আৰু এ বিটো এক্স ৱাইৰ সমান হ'ব। এইটো সঁচা। এইটো এইটোৰ সমান হ'লে, এইটো এইটোৰ সমান হ'লে অবভিয়াছলি এইটো আৰু এইটো সমান হৈ যাব, গতিকে এইটো সঁচা। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটো চাম। 2 নম্বৰত কি আছে চোৱা, তলৰ প্ৰতিটো পদৰ সংজ্ঞা দিয়া। এইবিলাকৰ সংজ্ঞা দিব কৈছে। তাত কিবা আন পদ আছে নেকি যাৰ প্ৰতিটো সংজ্ঞা দিয়াৰ প্ৰয়োজন? সেইবোৰ কি আৰু তুমি কেনেকৈ সেইবোৰ সংজ্ঞা দিবা? চ' চাওক, আমি এতিয়া সমাধান কৰিম। এইটো গাইজ আমি সংজ্ঞাবোৰ লিখি লৈছো। সমান্তৰাল ৰেখা কাক কয় চোৱা, দুটাতকৈ অধিক ৰেখাক সমান্তৰাল ৰেখা বুলি কোৱা হয় যদিহে সিহঁতৰ মাজৰ লম্ব দূৰত্ব প্ৰতিটো বিন্দুতে সমান হয়। সমান্তৰাল ৰেখাবোৰ অসীমভাৱে বঢ়াই থাকিলেও কটাকটি নকৰে। চোৱা এইটো ভালকৈ, এইটো দুটাতকৈ অধিক ৰেখা এনেকৈ তাক অংকন কৰিলে, এনেকৈ যদি আমি অংকন কৰোঁ, তেনেহ'লে কি হ'ব, ইয়াত এইটোৰ দূৰত্ব, ইয়াতে ইয়াৰ দূৰত্ব, মাজৰ দূৰত্ব সকলো ঠাইতে সমান হ'ব। আৰু এইটো অসীম লৈ আমি যদি বঢ়াই দিওঁ, এই একেই দূৰত্ব থাকিব লাগিব। ইয়াকে কি ক'ব, সমান্তৰাল ৰেখা বুলি ক'ব। আৰু ইয়াত আমি কি পাইছোঁ, বিন্দু পাইছোঁ। এইবিলাক বিন্দু আছে, গতিকে বিন্দু কাক কয় সেইবিলাক আমি সংজ্ঞা দিম। সংজ্ঞা দিব লগা পথ হ'ল বিন্দু যাৰ কোনো অংশ নাই। আৰু ৰেখা পাইছোঁ, এইটো এটা ৰেখা হয়, তেনেহ'লে ৰেখা হ'ল প্ৰস্থহীন দিশ। ইয়াৰ কোনো ৰেখা এডালৰ, চোৱাচোন এই ৰেখাটোৰ কোনো প্ৰস্থ আছে নেকি? নাই, গতিকে এইটো প্ৰস্থহীন ৰেখা হ'ল এডাল প্ৰস্থহীন দিশ। এতিয়া আমি দিয়া আছে কি, লম্ব ৰেখা। লম্ব ৰেখা কি, এযোৰ ৰেখাক লম্ব ৰেখা বুলি কোৱা হয় যদিহে ৰেখা দুডালে মিলিত হোৱা বিন্দুত 90 ডিগ্ৰী কোণ সৃষ্টি কৰে। এই যে দুটা ৰেখা আছে, এই দুটা ৰেখা মিলিত হোৱা কোণত ইয়াত 90 ডিগ্ৰী কোণ সৃষ্টি কৰিছে। ইয়াক কি বুলি ক'ব, লম্ব ৰেখা বুলি কোৱা হ'ব। এই ৰেখাডালক লম্ব ৰেখা বুলি কোৱা হ'ব যদি 90 ডিগ্ৰী কোণ কৰে। আৰু ইয়াত আমি কি পাইছোঁ, বিন্দু পাইছোঁ। এইবিলাকত বিন্দু আছে, ইয়াত বিন্দু আছে। আৰু ৰেখা পাইছোঁ, ৰেখাটো আগতে লিখি দিছোঁ, এই যে এইটো হ'ল ৰেখা আৰু এইটো হ'ল বিন্দু। আৰু 3 নম্বৰটো কি পালোঁ, কোণ। গতিকে কোণৰ বিষয়ে আমি লিখিব লাগিব, সংজ্ঞা দিব লাগিব। ইয়াতে কৈছিল, গতিকে আমি কোণৰ বিষয়ে সংজ্ঞা দিম। যদি দুডাল ৰেখাই একেটা বিন্দুৰ পৰা দুটা ভিন্ন দিশলৈ অগ্ৰসৰ হয় তেন্তে কোণৰ সৃষ্টি হয়। চোৱাচোন, দুটা ৰেখা যদি এটা বিন্দুৰ পৰা দুটি ভিন্ন দিশলৈ অগ্ৰসৰ কৰে, বিভিন্ন দিশলৈ যদি অগ্ৰসৰ কৰে, তেন্তে মাজত কোণৰ সৃষ্টি হয়। এতিয়া আমি ৰেখাখণ্ডৰ বিষয়ে জানিম। ৰেখাৰ একোটা অংশক ৰেখাখণ্ড বুলি কোৱা হয়। ইয়াৰ দুই মূৰত দুটা বিন্দু থাকে। চিত্ৰ এক্স ৱাই এডাল ৰেখা, এই এক্স আৰু ৱাই এডাল ৰেখা, ইয়াতে এটা বিন্দু আছে, এই ৰেখাখণ্ড এইটো আৰু এইটো মাজৰ মূৰত দুটা বিন্দু আছে, গতিকে এইটো হ'ল ৰেখাখণ্ড। ইয়াৰ পৰা আমি কি পালোঁ, বিন্দু পালোঁ আৰু ৰেখা পালোঁ। গতিকে বিন্দু আৰু ৰেখাৰ আমাৰ সংজ্ঞা আমি আগতে দিছোঁ, এইটো লিখি দিলেই হ'ল। এতিয়া এটা বৃত্তৰ ব্যাসাৰ্ধ হ'ল এডাল ৰেখাখণ্ড যিটোৱে বৃত্তৰ কেন্দ্ৰ আৰু বৃত্তৰ যিকোনো এটা বিন্দুক সংযোগ কৰি থাকে। চিত্ৰ ইয়াতে চাব, কিছু বৃত্তৰ ব্যাসাৰ্ধ হ'ল, এই বৃত্তটোৰ ব্যাসাৰ্ধ হ'ল এডাল ৰেখাখণ্ড। ইয়াত এটা বিন্দু আছে, ইয়াত বিন্দু আছে, এইটো হ'ল এটা ৰেখাখণ্ড যিটোৱে বৃত্তৰ কেন্দ্ৰ, এই কেন্দ্ৰটো বৃত্তৰ কেন্দ্ৰ আৰু বৃত্তৰ যিকোনো এটা বিন্দু সংযোগ কৰি থাকে। এইটো হ'ল বৃত্তটোৰ ব্যাসাৰ্ধ।
আৰু ইয়াৰ পৰা আমি কি পালো বিন্দু পালো আৰু বৃত্ত পাইছো তেনেহলে বৃত্তৰ বিষয়ে আমাৰ ডেফিনেশ্যনটো দিব লাগিব বৃত্ত হল এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমদূৰত্বত থকা বিন্দুবোৰৰ সমষ্টিকে এই বৃত্ত বুলি কোৱা হয় এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমদূৰত্বত থকা বিন্দুবোৰৰ ইয়াতে বিন্দু আছে এই বিন্দু ইয়াতে বিন্দু আছে এই বিন্দুবোৰৰ সংযোগ বিন্দুবোৰৰ সমষ্টি হল এটা বৃত্ত গতিকে এতিয়া তাৰ পিছৰটো আমি চাম তাৰ পিছৰটো কি কৈছে চোৱা ইয়াত কৈছে বৰ্গ এতিয়া 5 নম্বৰটো হল বৰ্গ এটা চতুৰ্ভুজ যাৰ প্ৰতিটো বাহু সমান আৰু প্ৰতিটো কোণ সমকোণ এই এটা চতুৰ্ভুজৰ প্ৰতিটো বাহু এই বাহুটো ইয়াৰ সমান এইটোৰ সমান মানে প্ৰতিটো বাহুৱে সমান আৰু প্ৰতিটো কোণত কি থাকিব লাগিব 90 ডিগ্ৰী মানে সমকোণ কৰি থাকিব লাগিব এইটোই হল এটা বৰ্গ এতিয়া আমি ইয়াৰ পৰা কি পালো চতুৰ্ভুজ পাইছো যেটো ইয়াত চতুৰ্ভুজৰ কথা আমি উল্লেখ কৰিছো গতিকে আমি চতুৰ্ভুজ পাইছো এতিয়া চতুৰ্ভুজ কাক কৰে হেতু আমি সংজ্ঞা দিব লগা পদত লিখিম চতুৰ্ভুজ চাৰিটা বাহুৰে আগুৰা সমতল ক্ষেত্ৰকে চতুৰ্ভুজ কয় আৰু কোণ ইয়াত আমি কোণ পাইছো গতিকে কোণৰ বিষয়ে আমি আগতে লিখি থৈছো ভালকৈ চাব আৰু শেয়াৰ কৰিব বন্ধু বান্ধৱীৰ সকলৰ লগত আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে